Good morning আৰু এতিয়া মই উঠিছোঁ এণ্ড দিছ ইজ দ্য মৰ্ণিং ফেজ আপোনালোকে দেখিছে আৰু এতিয়া বাজিছে 8:27 মানে 8:30 তো এতিয়া মই উঠিছোঁ একচুৱেলি মই উঠা নাই মোক মায়ে উঠাই থৈ গ'ল আৰু মোৰ উঠিবলৈ আছে এতিয়া একদম মন নাই এলাহ লাগিছে আৰু টোপনি আছে শুব মন গৈ আছে কিন্তু মায়ে মোক উঠাই থৈ গ'ল যে মোৰ স্কুলৰ প্ৰজেক্ট আছে এইকেইদিন উঠাব লাগে আৰু কিছুমান ঘৰৰ কাম আছে যে দেওবাৰ আজি তো সেইবোৰ কৰিব লাগে তো ব'লক সোনকালে সোনকালে উঠো মায়েও চিঞৰি আছে মই উঠি মেলি মই বিছনাখন পাৰোঁ প্ৰথম তো চাই থাকক আপোনালোকে Saturday nights, blueberry cigarillos, swishes make my throat hurt. Rolling up CBs in the side for me, light 'em up and let 'em both burn. Family feud, saying mom's confused. I for sure she doesn't wanna learn, but daddy's gone, say he's never home. And wishing only makes it worse. I guess there's certain dreams that you gotta keep. ব্ৰাছ কৰা নাই ব্ৰাছ কৰি লওঁ ব্ৰাছ কৰাৰ পাছত আহি আছোঁ এতিয়া মই ব্ৰাছ কৰিবলৈ ওলাই গৈছোঁ তো আপোনালোকে ভাবিছে চাগে কোন বাচ্ছা বজাই আছে শুনিছেনে নাই বেয়া বেয়াকৈ বজাই আছে বাচ্ছাবোৰ এতিয়া চাই ল'ব কোনে বজাই আছে একচুৱেলি Vale. Digo, vale. De. Niye? De. De. আৰু মই এতিয়া ব্ৰাছ কৰা হৈ গ'ল and the first thing I do after brushing my teeth is to wash my face with Pond's face wash and আৰু মই normally সদায় Pond's cream ইউজ কৰোঁ বেকগ্ৰাউণ্ডটো বহুত নইজ আহিছে কাৰণ টিকু ইয়াৰ পৰা বহুত দৌৰি আছে সেইটো বল লৈ লয় তো এইটো দৌৰি আছে আৰু Pond's face wash মই ইউজ কৰোঁ এতিয়া Pond's cream ইউজ কৰোঁ বিকজ মই অকল মোৰ সুইটেবল হয় ফেচত অকল Pond's বেলেগ একো নহয় আৰু ৰাতি মোৰ ডক্টৰ ক্ৰীম থাকে কাৰণে মই মৰ্ণিঙত ফেচ ৱাছ কৰি দিওঁ মই ডক্টৰ ক্ৰীম ইউজ কৰি আছোঁ এতিয়া আৰু এতিয়া মই মৰ্ণিঙত সঁচাকৈ সদায় ফেচ ৱাছটো কৰি পিনি মই আকৌ Pond's ক্ৰীমটো লগাই লওঁ বিকজ মোৰ শুই উঠাৰ লগে লগে বহুত অইলি হৈ থাকে মোৰ ফেচখন তো মই লগালোঁ ব্ৰাছ কৰাৰ সময়ত ধুই দিওঁ Saturday nights, blueberry cigarillos, swishes make my throat hurt. Rolling up CBs in the side for me, light 'em up and let 'em both burn. Family feud, saying mom's confused. I for sure she doesn't wanna learn, but daddy's gone, say he's not. Cause though ভাবিছোঁ চাগে মই বহুত ডাঙৰ টি শ্বাৰ্ট এটা পিন্ধি আছোঁ এইটো মোৰ দাদাৰ টি শ্বাৰ্ট হয় এণ্ড মই দাদাৰ টি শ্বাৰ্ট ভাল পাওঁ দাদাই নিপিন্ধে এইটো এণ্ড টিকু এতিয়া পাপাৰ লগত খেলি আছে তো মই বেক কেমেৰা কৰি দেখাই আছোঁ Ika, say hi. এতিয়া মই মোৰ স্কুলৰ কিছুমান প্ৰজেক্ট আছে সেইখিনি কৰি ল'ম একচুৱেলি আমাৰ গ্ৰুপত আছে মোৰ প্ৰজেক্ট মানে দুজনীকৈ কৰি আছোঁ আমি আৰু সেই প্ৰজেক্টটো কৰোঁতে মানে মোৰ পাৰ্ট কিছুমান আছে আৰু মোৰ লগৰজনী কিছুমান পাৰ্ট আছে আৰু মোৰ পাৰ্টটো কমপ্লিট হোৱা নাই এতিয়ালৈকে আজি মই কমপ্লিট কৰি মোৰ লগৰজনীক দিব লাগিব চেণ্ড কৰিব লাগিব PPT ফৰ্মত আৰু এতিয়া মই প্ৰজেক্টটো কৰোঁগৈ Saturday nights, blueberry cigarillos, swishes make my throat hurt.
Rolling OCBs in the south of me. Light them up and let them both burn. Family feud, saying mom's confused. আৰু মোৰ প্ৰজেক্ট অলমষ্ট ৰেডি হৈ গ'ল, অকল এডিটিং কিছুমান পাৰ্ট বাকী আছে আৰু বেকগ্ৰাউণ্ড কিছুমান পাৰ্ট বাকী আছে ঠিক কৰিবলৈ। আৰু এতিয়া মোৰ বহুত ভোক লাগি আছে আৰু মায়েও কৈছে এতিয়া 10:30 হৈ গ'ল, মোক মায়ে মাতি আছে খাবলৈ, ময়ো যাওঁ, ভোক লাগিছে আৰু খাই মেলি আহি আছোঁ। এতিয়া মই ব্ৰেকফাষ্ট কৰি উঠিলোঁ আৰু এতিয়া বাজিছে 11 বাজিব হৈছে, 11 বাজিব হৈছে আৰু 11টা বজা মই এতিয়া মায়ে কৈছে গা ধুই, ইভেন আজি মই টিকুক গা ধুৱাম, তো তাৰ কাৰণে গৰম পানী চাম পানী অথনিৰ পৰা বনাই থৈছোঁ, কাৰণ সি ঠাণ্ডা পানী দি গা ধুলে কঁপি থাকে যিমানো যি হয়, তো সেইকাৰণে মই তাৰ কাৰণে গৰম পানী দিয়ে ধুৱাওঁ। আৰু সি যেতিয়া গা ধুৱে ন, গা ধোৱাৰ পৰা ওলোৱাৰ পিছত সি সদায় ক্ৰেজিনেছত লাগে, সি গোটেইখন দৌৰি ফুৰে। মই দেখাম যদি আজি কৰে, সি আজি ইমান এটা ভাল হেৰি নাই, মুডত নাই, কিন্তু এনেই যেতিয়া কৰে বহুত দৌৰি ফুৰে গোটেইখন, মই দেখাম পাৰিলে। এতিয়া যাওঁ গা ধুওঁগৈ। আৰু টিকুৱে গা চা ধুই উঠি এতিয়া বিস্কুট এটা খাইছে, দিছোঁ মই। আৰু মই এতিয়া গা চা ধুই উঠিলোঁ আৰু গা চা ধুই টিকুৰ ক্ৰেজিনেছটো মই দেখাব নোৱাৰিলোঁ, কাৰণ তাক চম্ভালাটো বহুত দিগদাৰ হৈ যায় যেতিয়া সি ক্ৰেজিনেছ কৰে। সি মানে গোটেইখন দৌৰি ফুৰে, এতিয়াও সি তিতি আছে, মই তাক মানে মুচিব পৰা নাই, সি মোক মুচিব দিয়াই নাই। তো এতিয়া মই যাওঁ, মোৰ মুখত ক্ৰীম চ্ৰীম লগাওঁ, একোৱে লগোৱা নাই, বহুত ৰফ লাগিছে তাৰ লগত লাগোতে লাগোতে। আৰু আজি মই বনাম চিলি চিকেন, আজ হাম বনায়েগা চিলি চিকেন। এতিয়া যাওঁ, সোনকালে কৰোঁ, 12টা বাজিবই হ'ল, অ' গড 12টা বাজিবই হ'ল, তো যাওঁ মাৰ লগতে, মাও গা চা ধুইছেগৈ এতিয়া, আজি দেৰি হ'ল মাৰো মোৰ দেৰি হোৱাৰ কাৰণে, তো যাওঁ মই। Hey guys, আৰু এতিয়া মই গা চা ধুই, মই যিহেতু কৈছিলোঁৱে মই চিলি চিকেন বনাইছোঁ। অলপ আগত মই আধা ঘণ্টামানৰ আগত মই মোৰ চিকেনখিনি মেৰিনেটেড কৰি থৈছিলোঁ, কিন্তু মই সেইখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই বহুত খৰধৰ হৈ গৈছিলে সেইটো সময়ত, সেইকাৰণে এতিয়া দেখাইছোঁ। মোৰ এইখিনি চিকেনখিনি, আৰু চিকেনখিনি মেৰিনেটেড হৈ যোৱা চিকেন হয় এইখিনি। আৰু মই ফাৰ্ষ্টে এইখিনি চিকেন সি ধুই গা চা ল'লোঁ, ধুই উঠিলে, ধুই এতিয়া লোৱাৰ মই পাছত নিমখ এটা দিলোঁ, বিস্কুট খাই আছে, নিমখৰ পাছত দিছোঁ। জালুক গুড়ি দিলোঁ, জালুক গুড়ি দিয়াৰ পিছত অলপ আপোনাৰ ভিনেগাৰ দিলোঁ, অলপ ভিনেগাৰ দি এটা কণী ভাঙি দিলোঁ, আৰু তাৰপাছত এটা অকণমান কৰ্ণফ্ল'ৰ লৈ এইটো মিক্স কৰি সানি মেৰিনেটেড কৰিলোঁ 15 মিনিটমানৰ পাছত। আৰু এইখিনি এতিয়া মেৰিনেটেড হৈ গ'ল, আৰু মেৰিনেটেড হোৱাৰ পাছত মায়ে ইয়াত কিছুমান বস্তু কাটি থৈছে। এয়া হ'ল কেপচিকাম পিছত কিছুমান জলকীয়া আছে, আৰু বিলাহী আৰু পিঁয়াজ, এইখিনি কাটি থোৱা আছে এতিয়া। আৰু এতিয়া মই কৰ্ণফ্ল'ৰ দিম, কৰ্ণফ্ল'ৰটো এইখিনিত যিমানখিনি পানীত মই যি মিক্স কৰিলোঁ, তাৰ পাছত কৰ্ণফ্ল'ৰটো দিম, নিজৰ আন্দাজমতে যিমান দিয়ে আপোনালোকে দিব পাৰে। আৰু এইখিনি হোৱাৰ পাছত মই মিক্স কৰি দিছোঁ কৰ্ণফ্ল'ৰৰ সৈতে গোটেইখিনি বস্তু। আৰু এতিয়া মোৰ ওচৰত আছে ৱাৰ্ম ৱাটাৰ অকণমান, আৰু এই ৱাৰ্ম ৱাটাৰখিনিত মই 3 টেবুলস্পুন 3 or 4 টেবুলস্পুন, এইটো আপোনালোক মানে নিজৰ মৰ্জিৰে দিব পাৰে, 3 or 4 টেবুলস্পুন মই এতিয়া সেই পানীখিনিত মানে ইয়াত মই পানীখিনিত চয়া চচটো দিম, তো মই ভাবিছোঁ 4 চামুচ মানে দিওঁ। আৰু এতিয়া কৰ্ণফ্ল'ৰটো এইখিনি পানী মিক্স কৰি তাৰপাছত আৰু এতিয়া মা আহিলে, মানে মই কিছুমান বস্তু দিগদাৰ হৈ যায়, কিছুমান আন্দাজ পোৱাটো মায়ে এতিয়া দেখাব। তাইক মই এতিয়া অলপ আজি দেওবাৰ কাৰণে অকণমান একো নাই যিহেতু এইটোকে বনাম বুলি তাইক মই ক'লোঁ, সেইকাৰণে মই কিছুমান হেৰি কৰি দিছোঁ কাটি মেলি, তাই জাষ্ট বনাব এতিয়া।
আৰু এতিয়া মই চিকেনখিনি থাকি আহিলোঁ। টিকু মানে চিকেনৰ গুণখিনি পাই আছে আৰু সি মোক পিছে পিছে ঘূৰি গ'লগৈ, পিছে পিছে ঘূৰি আছে, ভাবিছে যে মই তাক খাবলৈ দিম বুলি। এতিয়া হৈ গ'ল চাগে, মই তাক খাবলৈ দিম। আৰু সি সেইকাৰণে মোক অথনিৰ পৰা মই যেতিয়াৰ পৰা কিটচেনত সোমালোঁ তেতিয়াৰ পৰা সি মোক পিছে পিছেই ঘূৰি ফুৰিছে। তো এতিয়া অকণমান দেৰি হৈ লওক খানাখিনি, তাৰপিছত মই ফাইনেল লুকটো দেখাম কেনেকুৱা হৈছে কেনেকুৱা নাই। তেতিয়ালৈকে চাই থাকক, মই আহি আছোঁ। আৰু এয়া হৈছে আমাৰ ফাইনেল লুক চিকেনটোৰ। আৰু খাবলৈ কেনেকুৱা হয়, এতিয়া মোৰ পাপাই ভাল ফিডবেক দিয়ে, চব সঁচা কাৰাক মানে ভাল গোটেইখিনি সঁচা কৈ দিয়ে কেনেকুৱা হৈছে কেনেকুৱা নাই, কি কম হৈছে ক'ত কি কম হৈছে। তো পাপাই খোৱা সময়ত মই পৰা ফাইনেল ফিডবেকটো শুনাম আপোনালোকক। আৰু এয়া ফাইনেল লুকটো চিলি চিকেনৰ। চাওঁ কিমান জ্বলা হ'ব কিমান নাই নাজানো, মোৰ দাদাই বেছি জ্বলা খাব নোৱাৰে, সেইকাৰণে মই ইমানো জ্বলা দিয়া নাই। তো এয়া ফাইনেল এতিয়া মই খানা খাম। খানা খাবলৈ দিয়ক, নিব মোক পিছে পিছে ধৰি আছে, কিন্তু তাক খাবলৈ হোৱা নাই। আৰু এতিয়া মোক খাবলৈ মাতিছে, খাই ওকে দেন মই আকৌ ভিডিঅ' কৰিম। আৰু মোৰ পাপাৰ ফিডবেকটো শুনাম কি হয় কি নাই, মানে পাপাই কাৰে কি কয়, মাকটো কৈছোঁ কাৰে কি কয়, মানে ডাইৰেক্টলি কৈ দিয়ে কোনটো নিমখ কম হৈছে, জলকীয়া কম হৈছে, জ্বলা কম হৈছে, বেছি হৈছে, তো চব কৈ দিয়ে। তো মই পাপাক সুধিম, তো খাই লওঁ প্ৰথম, তাৰপৰা চাই আছোঁ, তাৰপৰা পাপাক সুধিম ফিডবেকটো। এতিয়া মই খানাৰ ফিডবেকটো লৈ লওঁ। একচুৱেলি পাপাই কথাত মানে নিমখ ক'ত কম হৈছে, জ্বলা কম হৈছে নেকি বা কি হৈছে চব মানে কৈ দিয়ে। আৰু পাপাই মানে বেয়া হ'লে বেয়া, ভাল হ'লে ভাল, সেইকাৰণে মই পাপাকেই সোধোঁ। দাদা আৰু মাক সুধিলে সান্তনা দিবলৈ কৈ থ'ব যে ভাল হৈছে, কিন্তু পাপাই চব কথা সঁচা কৰি দিয়ে। কেনেকুৱা হৈছিলে পাপা? বঢ়িয়া হৈছে, চিলি চিকেন একদম পূৰা হোটেল মাফিক হৈছে, খাই ভাল লাগিলে, বেষ্ট টেষ্টি হৈছে হা। তো এয়াই ফিডবেকটো পালে। মই নাজানো কেনেকুৱা হৈছিলে, পাপাই ভাল হৈছে বুলি কৈছে যদি ভালেই হৈছে চাগে। তো সেয়াই আৰু এতিয়া অলপ ৰেষ্ট লওঁগৈ। টিকু এতিয়া শুই আছে। টিকু উঠাৰ লগে লগে সি তাক বাহিৰত লৈ যাব লাগিব ফুৰাবলৈ, অলপ ৱাক কৰাব লাগিব, গলিটোতে ৱাক কৰাওঁ। তো তেতিয়া মই আকৌ ভিডিঅ'টো কৰিম। ময়ো অলপ ৰেষ্ট লৈ লওঁগৈ, তেতিয়ালৈকে চাই থাকোঁ। আৰু মই এতিয়া শুই উঠি টিকু ফুৰাবলৈ গৈছোঁ। এতিয়া 6টা বাজিব গৈছে। আৰু টিকু মানে পাপাই অলৰেডি তাক নিলেই বাহিৰলৈ, আৰু মই উঠি গৈছোঁ ডাইৰেক্টলি ৰাস্তাতে যাম। আৰু তাক অলৰেডি তাকে বাহিৰতে আছে, মই চাই দিছোঁ। আৰু এতিয়া টিকু ওলাই গ'ল অলৰেডি, আৰু টিকু বাহিৰত আছে। এতিয়া মই মাস্কখনটো অফক'ৰ্চ লগাই লওঁ। আৰু এতিয়া টিকু গৈ আছে, মই বেক কেমেৰা কৰি দেখাইছোঁ। আৰু এয়া টিকুৰ লগৰজনী আহি পালেহি, তাইৰ লগৰ এজনী আছে, আৰু টিকু নিজৰ পজিশ্যনত বহি গ'ল। এতিয়া খেলা আৰম্ভ কৰিছে, এতিয়া খেলক, তাৰ পাছত মই আকৌ দেখাম আপোনালোকক কি কৰিব কি নাই, যিমানখিনি পাৰোঁ দেখাম। আৰু এতিয়া এইখন ইমান ধুনীয়া লাগিছে, ওপৰখন স্কাইখন, আৰু টিকু খেলি আছে। আৰু এতিয়া আহিলোঁ, এতিয়া 6:30 বাজিলে টিকুক ফুৰাই মেলি, আৰু এতিয়া অকণমান ফ্ৰেছ হয় এতিয়া হ'ম, তাৰপিছত কিবা কিবি খাই আকৌ পঢ়িম। আৰু ইয়াতে আজি 6:30 বাজিছে, আৰু মোৰ পঢ়া শুনা এতিয়া আছে, অকণমান পঢ়ি মেলি ল'মগৈ। আৰু টিকু এতিয়া টায়াৰ্ড হৈ আহিলে, টিকু পানী চানী খালে। আৰু এতিয়া মই ইয়াতে ষ্টপ কৰিছোঁ ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।